হাই গাইস, আমি যাব ওলাইছো এটা ঠাইলৈ। সেই ঠাইখিনি আপোনালোকক দেখুৱাম যে ৰাস্তাত কি কি হয়, মানে সেইখিনি আপোনালোকক দেখাম আৰু ৰাস্তাত কি কি পোৱা যায়, কি কি হয় এইবিলাক আপোনালোকক দেখাম আৰু কোনখিনি জেগাত গৈ আছো সেইখিনি আপোনালোকক দেখুৱাম। এইটো ৰাস্তাত আহোঁতে মানে আমি এক্সিডেণ্ট হ'ব বিচাৰিছিলোঁ, কাৰণ ৰাস্তাত মুৰ্গী পৰিছিল। ভাগ্য ভাল যে ব্ৰেকখন মাৰিলোঁ, নহ'লে মুৰ্গীখন মৰি গ'লে হয় আৰু আমিও চাগে দুখ পালোঁ হয় এদিন। এই কিবা কাৰণ বাচি গ'ল, মুৰ্গীও বাচি গ'ল, আমিও বাচি গ'লোঁ। কিন্তু আহোঁতে ৰাস্তাত ইমান বেয়া যে ৰাস্তাখিনি, মানে কি ক'ম আৰু, কিছুমান ঠাইত এনেকুৱা বৰষুণ দিলে এনেকুৱা ৰাস্তাখন বেয়া হয়, মানে ক'বলৈ ভাষা নাই। মানে আহিব নোৱাৰি বাইক লৈ, বহুত কষ্ট হয়, আপোনালোকে চাবও পাৰে। আৰু কিছুমান মানুহে কি কৰিছে, ৰাস্তাত মাটি পেলাই কিনে আৰু ৰাস্তা ব্লক কৰি দিছে। সেইখিনিও ৰাস্তা আহোঁতে আমাৰ বহুখিনি কষ্ট হৈছে, সেইকাৰণে আমাৰ ঠাইখিনি অহা পোৱালৈকে দেৰি হৈ গ'ল। চ' এতিয়া আমি গৈ আছোঁ আপোনালোকৰ কাৰণে এটা ঠাইত দেখুৱাম বুলি ভাবি কিনে আহি আছোঁ। চ' আপোনালোকে চাই থাকক, ঠাইখিনিও আপোনালোকক ভালকৈ ধুনীয়াকৈ আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকক। যেতিয়া এই আৰু চাইছে, এইটো ৰাস্তা আৰু বেয়া হৈ গ'ল। এনেকুৱা বেয়া ৰাস্তা মই কেতিয়াও দেখা পোৱা নাই। আৰু বৰষুণ দিলে বহুখিনি বেয়া হয় ৰাস্তা, এটা ঠাই নহয়, তিনিটা ঠাইত ৰাস্তা বহুত বেয়া হৈ আছে। এই ৰাস্তা আপোনালোকে চাবও পাৰে কিমান বেয়া, আপোনালোকে চাব পাৰে। মানে কি ক'ম আৰু, এইটো বৰষুণটো ধৰি ৰাখিব পৰা বস্তু নহয়। আৰু কি ক'ম, মানুহৰ ঘৰৰ ওচৰতে ৰাস্তাখিনি ভাল নকৰে, অলপতো মাটি বা শিল চেনকেবেল অকণমান পেলাব পাৰে, ৰাস্তাখিনি ভাল কৰিব পাৰে। সকলো বস্তু চৰকাৰে কৰি নিদিয়ে ন। চ' শেষলৈকে আমি আহি পালোঁ আমাৰ ঠাইলৈকে। চ' এইখিনি ঠাই আপোনালোকক দেখাম। আৰু ইমান ধুনীয়া প্লেচ আপোনালোকে চাই থাকক। আৰু কিবা এটা নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম। আপোনালোকক ভিডিঅ'টো কেনেকুৱা লাগিছে, চ' আমি আহি পালোঁ ঠাইলৈকে। আৰু ভিডিঅ'টো আপোনালোকক কেনে লাগিছে সেইটো দেখুৱাম, আপোনালোকে চাই থাকক। ওপৰ ফালে একদম ধুনীয়া কি ধুনীয়া, মানে আপোনাৰ কি ক'ম, এইটো কি বুলি কয় ময়ো নাজানো। ইমান প্ৰাকৃতিক দৃশ্যটো আপোনালোকক দেখাই দি আছোঁ। ইমান ধুনীয়া চাফা হৈছে আকাশখন ইমান ধুনীয়া চাফা হৈছে।